हेलो बंधु बान्धवीসকল स्वागतम জানাইছো আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেললৈ আশা কৰো সবে ভালে আছে হয় বন্ধু বান্ধৱীসকল ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা আকৌ ওলাইছে বহুতো পোষ্ট তো ইয়াৰ লাষ্ট ডেট দিছে 12/10/2022 লৈকে এপ্লাই লাষ্ট ডেট হ'ব কি পোষ্ট ওলাইছে কেনে ধৰণৰ পোষ্ট ওলাইছে দৰমহা কিমান হ'ব গোটেইখিনি বিষয় আমি সবিশেষ আলোচনা কৰিম যদিহে আমাৰ চেনেলটোলৈ আপোনালোক আজি নতুন আহিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো ভাল পালে লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিওটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো আপোনালোকে আমাৰ চেনেলটোত গভৰ্ণমেণ্ট আৰু প্ৰাইভেট জব ৰিলেটেড গোটেইখিনি নিউজ সকলোৰ আগতে পাই যাব সো চেনেলটোৰ লগত জড়িত হৈ থাকিব তো আহক আজি ভিডিওটো ষ্টাৰ্ট কৰোঁ হয় ষ্টেট বেংকৰ তৰফৰ পৰা ওলাইছে পোষ্ট ষ্টেট বেংক অফ ইণ্ডিয়াৰ পিঅ পোষ্ট বুলি কয় যাক কোৱা হয় প্ৰভিজনাল অফিচাৰ ভেকেন্সি ওলাইছে তো কিমানটা ভেকেন্সি ওলাইছে আহক আমি তলত চাই লওঁ তো SBI পিঅ ৰিক্ৰুটমেণ্ট নেম অফ পোষ্ট প্ৰভিশনাৰী অফিচাৰ বুলি কয় তো পোষ্ট আছে 1673টা ক্যাটেগরি ওয়াইজ পোষ্টখিনি ভাগ কৰা আছে আহক চাও এসসিৰ আছে 240টা অসমত এসটিৰ আছে 120টা ওবিসিৰ আছে 432টা ইডব্লিউএছ আছে 160টা আৰু জেনেৰেল আছে 648টা তো ইয়াৰ সাক পে স্কেল দি আছে মানে দৰমহাটো কিমান হ'ব সাক দৰমহা ষ্টাৰ্টিং হ'ব 36000 টকা 14000 পৰা ষ্টাৰ্ট হ'ব লাষ্ট হ'ব আপোনাৰ 36000 তাৰ পিছত আকৌ দি আছে এনেকা গ্ৰেড পে মিলাই পেলাই আপোনাৰ লাষ্টত 63000 হ'ব হয় বন্ধু বান্ধৱীসকল বহুত ভাল দৰমহা দিছে একদম বহুত ভাল দৰমহা আছে আপোনালোকে ইয়াৰ কাৰণে যদি এলিজিবিলিটি আছে এপ্লাই কৰিব পাৰিব ইয়াৰ চাওক এলিজিবিলিটি ক্ৰাইটেৰিয়া কি দি আছে আপোনাৰ মানে এডুকেশ্যন কোৱালিফিকেশ্যন কি বিচাৰিছে এই জব খমৰ কাৰণে সব আপোনাৰ দৰমহা আপোনাৰ যেটো আপোনাৰ বছৰ এটো 21 বছৰ হ'ব লাগিব বা একদম লাষ্ট আপোনাৰ 30 বছৰ হ'ব লাগিব এজ ৰিলেক্সেশন আছে আপোনাৰ SC/ST 5 বছৰ আছে আকৌ OBC আছে 3 বছৰ এনেকৈ এজ ৰিলেক্সেশন আছে আপোনাৰ নৰমাল এজ যেটো এটো 21 বছৰ পৰা 30 বছৰ হ'ব লাগিব তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব তো এডুকেশ্যন কোৱালিফিকেশ্যন কি বিচাৰিছে চাওক এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেচন ইন এনি ডিসিপ্লিন ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্সিটি অৰ ইকুইভেলেন্ট recognized as such by central government আপুনি গ্ৰেজুৱেচন হ'ব লাগিব বা আপুনি ডিগ্ৰী থকা হ'ব লাগিব যদিহে আপোনাৰ লগত গ্ৰেজুৱেচনটো আছে বা ডিগ্ৰী আছে বা যদিহে আপুনি গ্ৰেজুৱেচন কৰি আছে বা ডিগ্ৰী কৰি আছে আপোনাৰ লাষ্ট সেমত আছে তেতিয়া হলো আপুনি ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব যিকোনো ডিগ্ৰী হলে হল আপুনি ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব তো আহত তলত চাই লওঁ ইয়াৰ এপ্লিকেশ্যন ফিজ দিয়া আছে চাওক এপ্লিকেশ্যন ফিজ কিমান দি আছে আনৰিজাৰ্ভ ইডব্লিউএছ আৰু OBC কাৰণে 750 টকা আৰু SC/ST PW কাৰণে 1 টকা আপোনাৰ ইয়াৰ ফিজটো নাই তাৰ পিছত পেমেন্ট মোড আপুনি ডেবিট বা ক্ৰেডিট কাৰ্ড দি আপুনি পেমেন্ট কৰিব পাৰে তো কেনেকৈ এপ্লাই কৰিব পাৰিব চাওক এটো ইয়াৰ যেটো অফিচিয়েল ওয়েবসাইট আছে www.sbi.co.in মই মোৰ ভিডিওৰ ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে তাত গৈ ইয়াত এপ্লাই কৰিব পাৰিব তো সিলেকশন প্ৰসেসটো কেনেকৈ হ'ব চাওক ইয়াত আপোনাৰ সিলেক্ট কেনেকৈ কৰা হ'ব আহক আমি তলত চাই লওঁ সিলেকশন প্ৰসেসটো কেনেকৈ হ'ব তো প্ৰথমে আপোনাৰ দুটা এক্সাম হ'ব আপোনালোকৰ দুটা এক্সাম হ'ব ৰিটেন এক্সাম দুটা হ'ব কম্পিউটাৰ বেস এক্সাম এটা আছে প্ৰিলিমিনাৰী এক্সাম বা ফেজ 1 আৰু 2 নম্বৰ আছে আপোনাৰ মেইন এক্সাম তো প্ৰিলিমছ এক্সামত কি আহিব আপোনালোকৰ চাওক সিলেবাসটো চাই লওক ইংলিশ ল্যাঙ্গুৱেজ আহিব 30 মাৰ্কৰ আৰু পিছত কোৱান্টিটিভ এপ্টিটিউড আহিব 35 মাৰ্কৰ ৰিজনিং আহিব 35 মাৰ্কৰ টোটাল আহিব 100 মাৰ্কৰ সময় আহিব 60 মাৰ্ক ইংলিশ আহিব 30 মাৰ্কৰ অংক আহিব 30 মাৰ্কৰ আৰু ৰিজনিং আহিব 35 মাৰ্কৰ টোটাল মাৰ্ক হ'ব আপোনাৰ 100 মাৰ্কৰ 60 মিনিটৰ আপোনালোকৰ এক্সাম হ'ব এই এক্সামটো যে আপোনালোকে পাস কৰিব পাৰে তেতিয়াহলে আপোনালোকৰ আৰু এটা হ'ব এক্সাম যাক মেইনছ এক্সাম বুলি কোৱা হয় যেটো ফেজ 2 হয় তো মেইনছ এক্সামত কি আহিব আহক চাই লওঁ মেইনছ এক্সামত সব টপিক কি আছে ৰিজনিং আৰু কম্পিউটাৰ এপ্টিটিউড আছে 40 মাৰ্কৰ ডাটা এনালাইসিস ইন্টাৰফেৰেন্স আছে আপোনাৰ 30 মাৰ্কৰ জেনাৰেল বা ইকোনমি বেংকিং এৱাৰনেছ আছে 50 মাৰ্কৰ ইংলিশ ল্যাঙ্গুৱেজ আছে 35 মাৰ্কৰ টোটাল আছে আপোনালোকৰ কিমান 155 মাৰ্কৰ আৰু সময় থাকিব 180 মিনিট মানে 1.5 ঘণ্টা সময়ৰ পিছত যে আপোনালোকে এইটো এক্সাম পাস কৰিব পাৰে আপোনালোকে দুইটা এক্সাম পাস কৰিব পাৰে নিশ্চয় আপোনালোক সিলেক্টেড হৈ যাব তাৰ পিছত আকৌ ডেসক্ৰিপটিভ টেষ্ট আছে আপোনাৰ ইয়াত দিয়া আছে the duration of descriptive test is a 30 minute if a be a test or English language with a 2 question of total marks 50 মানে এটা আপোনালোকৰ আৰু এটা হ'ব এক্সাম টাইপিংৰ এক্সাম হ'ব এইটো পাস কৰিব লাগিব তাৰ পিছত 3 নম্বৰ এক্সামটো আছে আপোনাৰ কি আপোনালোকৰ ইন্টাৰভিউ আছে তো দা বেংক অফ কন্ডাকচন সাইকোমেট্ৰিক টেষ্ট হ'ব আপোনাৰ ইন্টাৰভিউ এটা হ'ব সাইকোমেট্ৰিক টেষ্ট যেটো বেংকৰ ফালৰ পৰা লোৱা হ'ব আৰু এইখিনি যদি আপোনালোকে পাস কৰিব পাৰে আমাৰ এই ষ্টেট বেংকৰ পিঅ চাকৰি আপোনালোকে পাবলৈ সক্ষম হ'ব বহুত ভাল চাকৰি বন্ধুসকল আপোনালোকে যাৰ কোৱালিফিকেশ্যন আছে আপোনালোকে এপ্লাই কৰি লওক দৰমহা বহুত ভাল দি আছে তো আজি ডিটেইলছ সমূহ ইমানেই আছিল আৰু আজি ভিডিওটো ইমানটো আছিল ভিডিওটো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জয় আই অসম